মই গায়ত্ৰীজ কিটচেনৰ পৰা আপোনালোক সকলোকে নৱৰাত্ৰি আৰু আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি মই আপোনালোকক নৰসিংহ পাতেৰে 3বিধ ৰেচিপি বনাই দেখাম। নৰসিংহ পাতৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানোৱে, মই আৰু বহলাই নকওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তাৰ বাবে এইখিনি মই নৰসিংহৰ কুমলীয়া কোঁহ লৈছোঁ। এই কুমলীয়া কোঁহখিনি ভালদৰে ধুই মই মিক্সিত পিহি ল'ম। ঠাৰিবিলাক নিদিওঁ, ঠাৰিবিলাক গুচাই দিছোঁ আৰু একেবাৰে আগটো ঠাৰিৰে সৈতে দি দিছোঁ। এইখিনি মই একেবাৰে অলপমান সৰহকৈ পানী দি পিহিছোঁ, যাতে আঞ্জাত পিছত পানী দিব নালাগে। এতিয়া মই দুখন আঞ্জাৰ কাৰণে দুটা বাটিত সমানে ভাগ কৰি ল'ম। তাৰ বাবে কেইফুটামান মই নহৰুও লৈছোঁ, এটা সৰু চাইজৰ পিঁয়াজ লৈছোঁ আৰু অকণমান আদা লৈছোঁ। এইখিনি খুন্দনাত খুন্দি ল'ম। বৰ বনাবৰ কাৰণে কেইটামান মই মগু মচুৰ দাইল আগতে তিয়াই ৰাখিছিলোঁ, সেইকেইটাও মিক্সিত পিহি ল'ম। একেবাৰে মিহিকৈ পিহিব নালাগে। এতিয়া কেৰাহী গৰম হৈছে, তাতে মই মিঠাতেল দি দিছোঁ। মিঠাতেল গৰম হ'লত বৰকেইটা ভাজি ল'ম। বৰকেইটা ৰঙচুৱাকৈ ভাজিম। আপোনালোকে ইয়াত বেচনৰ বৰ দিব পাৰে। বেচনৰ বৰ দিলে খাবলৈ ইমান টেষ্ট নহয়, দাইলৰ বৰটো যিমান টেষ্টি হয়। যিসকল ভেজিটেৰিয়ান তেখেতসকলে এনেদৰে বৰ দি নৰসিংহ আঞ্জা বনাই খাব পাৰে, খাবলৈ বৰ টেষ্টি হয়। এতিয়া বৰ ভজা হৈ গৈছে, এইকেইটা মই তেলৰ পৰা উঠাই ল'ম। মই কেইটুকুৰামান ৰঙালাও কাটি থৈছিলোঁ, সেই কেইটুকুৰা ৰঙচুৱাকৈ ভাজি ল'ম। মই আলু নিদি ইয়াত মই ৰঙালাও দি পেলাই বনাম। আপোনালোকে ইচ্ছা কৰিলে আলু দিও বনাব পাৰে। ৰঙালাও ভজা হৈ গ'ল, সেইখিনিও মই এটা বাটিত উলিয়াই লৈছোঁ। ইয়াতে কেইটামান মিঠি গুটি দিম আৰু বাটি থোৱা নৰসিংহখিনি দি দিলোঁ। নৰসিংহখিনি উতলিলত তাতে মই কেঁচাকৈ আদা নহৰু খুন্দি থোৱাখিনি দি দিছোঁ। ইয়াত মই মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে আদা নহৰুখিনি কেঁচাকৈ দিছোঁ আৰু চাহ চামুচেৰে 4/1 হালধি দিছোঁ। আঞ্জাখিনি উতলি থাকোঁতে তাতে মই ৰঙালাও কেইটুকুৰাও দি দিলোঁ। এতিয়া ভালদৰে উতলিবলৈ দিছোঁ। আঞ্জা উতলিছে, ইয়াতে ভাজি থোৱা বৰকেইটা যোগ কৰি দিছোঁ। যেতিয়া আপোনালোকে মছলা নিদিয়াকৈ বনায়, তেতিয়া এনেদৰে আদা নহৰুখিনি কেঁচাকৈ দিবচোন। আঞ্জাখনৰ গোন্ধটো বৰ ধুনীয়া ওলায়। আঞ্জা হৈ গৈছে। এতিয়া মই ইয়াত আধা চাহ চামুচ জালুকৰ গুড়ি দি দিছোঁ, কাৰণ মই ইয়াত কোনো ধৰণৰ জ্বলা দিয়া নাই, সেইকাৰণে চাহ চামুচেৰে আধা চাহ চামুচ জালুকৰ গুড়ি দি দিছোঁ। এতিয়া মোৰ নৰসিংহ আঞ্জা হৈ গ'ল। এইদৰে আপোনালোকে বৰ দি নৰসিংহ আঞ্জা বনাই যদি নাই খোৱা, এবাৰ বনাই খাবচোন, খাবলৈ বৰ টেষ্টি হয়। এতিয়া মই দ্বিতীয়বিধ ৰেচিপি বনাম, নৰসিংহ পাতৰ বৰ। তাৰ বাবে লৈছোঁ কেইখিলামান অলপ বুঢ়া নৰসিংহৰ পাত, ঠাৰিৰে সৈতে লৈছোঁ। 3 টেবুল চামুচ বেচন ল'লোঁ। এক চাহ চামুচ দিছোঁ শুকান পিঠাগুড়ি। সোৱাদ অনুসৰি নিমখ দিছোঁ। সামান্য পৰিমাণে হালধি আৰু ইয়াত দি দিছোঁ মই 1 চাহ চামুচ আমচুৰ পাউডাৰ। আমচুৰ পাউডাৰটো অপশ্যনেল, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিলেও হয়। এতিয়া মই অলপ অলপকৈ পানী দি বেটাৰটো বনাই ল'ম।
পানীখিনি এনেকৈ অলপ অলপ কৰি দি সানিলে বেটাৰটো ধুনীয়া হয়, গোটা নাবান্ধে। বেছি পনীয়াও হ'ব নালাগে, একেবাৰে ডাঠ হ'বও নালাগে। এয়া চাওকচোন, মই বনাইছোঁ, ইমানটো জোখত হ'লে হৈ যাব। ইয়াত মোৰ 3 টেবুল চামুচমান পানী লাগিলে, আপোনালোকেও তেনেকৈ চাই ল'ব। এতিয়া এখন কেৰাহীত মই মিঠাতেল দি দিলোঁ। বৰবিলাক মিঠাতেলত বনালে খাবলৈ বেছি টেষ্টি হয়, সেইকাৰণে মই মিঠাতেলতে ভাজিছোঁ। তেল গৰম হৈছে, মই এনেদৰে দুখন পাত বেটাৰটোত লেটিয়াই পেলাই এতিয়া বৰ ভাজিম। আপোনালোকে চাব যাতে বৰ ভাজোঁতে গেছৰ ফ্লেমটো হাই ফ্লেমত ৰাখে, তেতিয়া বৰে তেলটো শুহি নলয় আৰু বৰবিলাক ক্ৰিস্পি হয়। এনেদৰে ইলুটি শিলুটি কৰি মই ৰঙচুৱা কৰি বৰবিলাক ভাজিম। ৰঙচুৱাকৈ ভাজিলে বৰ ক্ৰিস্পি হয়। মোৰ এটা বৰ ভজা হৈ গ'ল। এনেদৰে মই আটাইকেইটা বৰ ভাজি ল'ম। আপোনালোকে বাৰু নৰসিংহ পাতৰ বৰ এনেদৰে বনাই খাইছেনে? মোক কমেণ্ট যোগে জনাবচোন কোনে কোনে খাইছে। যদি নাই খোৱা এবাৰ বনাবলৈ চেষ্টা কৰিব। এয়া হৈ গ'ল নৰসিংহ পাতৰ বৰ। চাওকচোন কিমান ধুনীয়া হৈছে। এই বৰ আপোনালোকে চাহৰ লগতো খাব পাৰিব, ভাতৰ লগতো পৰিৱেশন কৰিব পাৰিব। ইয়াতে মই অকণমান চাট মছলা দি পেলাই পৰিৱেশন কৰিছোঁ। এতিয়া তৃতীয়বিধ ৰেচিপি বনাম মই মাছৰ লগত। আপোনালোকৰ মনত আছে চাগে, মই 2টা বাটিত সমানে দুভাগ নৰসিংহ বাটি লৈছিলোঁ, তাৰে এভাগ মই থৈ দিছিলোঁ। এতিয়া আঞ্জাত দিবৰ কাৰণে এখন চাহ চামুচে 4 ভাগৰ এভাগ জিৰা গুড়ি, 4 ভাগৰ এভাগ ধনিয়া গুড়ি, 4 ভাগৰ এভাগ জালুকৰ গুড়ি আৰু 4 ভাগৰ এভাগ হালধি লৈছোঁ। তাতে অকণমান গৰম পানী দি দিলোঁ। এইখিনি মই পেষ্ট বনাই ল'ম। কেৰাহী গৰম হৈছে, ইয়াতে তেল দি দিলোঁ। এতিয়া মই মাছ কেইপিচ ৰঙচুৱাকৈ ভাজি ল'ম। মাছ সকলোৱে ভাজিব জানেই, তথাপিতো মই এবাৰ দেখাই দিছোঁ। এতিয়া মাছখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। এখন থালত মই এতিয়া মাছখিনি উলিয়াই ল'ম। সেইখিনি তেলতে মই কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণকেইটা ফুটিলে তাতে মই খুন্দি থোৱা আদা নহৰুকণ দি আদা নহৰু গোন্ধ যোৱালৈকে ভাজিম। এতিয়া ইয়াত যিখিনি মই মছলাৰ পেষ্ট বনাই থৈছিলোঁ সেইখিনিও দি দিলোঁ। এতিয়া এইখিনি আৰু অকণমান সময় ভাজি ল'ম। আপোনালোকক দেখুওৱা নহ'লে, মই আগতে এটা আলু বইল কৰি থৈছিলোঁ, সেই আলুটো ইয়াতে যোগ কৰি দিছোঁ। এতিয়া ইয়াতে বাটি থোৱা নৰসিংহখিনি দি দিলোঁ। সেইখিনি অকণমান সময়ৰ বাবে মই ঢাক মাৰি উতলিবলৈ দিম। আঞ্জা ধুনীয়াকৈ উতলিছে। এতিয়া ইয়াতে ভাজি থোৱা মাছ কেইপিচ মই যোগ কৰি দিছোঁ। আপোনালোকে ইয়াত আমাৰ থলুৱা কাঠ মাছ দিও বনাব পাৰে, গৰৈ, শিঙি, মাগুৰ এনেকুৱা ধৰণৰ মাছ। আজি কিন্তু মই বাহু মাছেৰেহে বনাইছোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখো দি দিলোঁ। মাছ দিয়াৰ পিছত আৰু আঞ্জাখন বেছি সময় উতলাব নালাগে, কাৰণ আঞ্জা সিজিয়ে আছে। অকণমান সময় উতলোৱাৰ পিছতে হৈ যায়। এয়া মোৰ নৰসিংহ দি বনোৱা মাছৰ আঞ্জা হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই লাষ্টত এটা লাইক কৰিব
আৰু কমেণ্ট যোগে জনাবচোন কেনেকুৱা পায় ভিডিঅ'বিলাক আৰু যিসকল মোৰ চেনেলৰ নতুন দৰ্শক তেখেতসকলে মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে এয়া চাওকচোন মাছ দি বনোৱা নৰসিংহ আঞ্জা কিমান ধুনীয়া হৈছে ৰংটো কেনেকুৱা ধুনীয়া হৈছে একেবাৰে সেউজীয়া হৈয়ে থাকে আপোনালোকে যদি এনেদৰে বনোৱা নাই এবাৰ নিশ্চয় বনাব বুলি আশা কৰিছোঁ